নমস্কাৰ আৰু স্বাগতম। মই ডক্টৰ নিশান্ত ৰাজকাকতি, কনচালটেণ্ট ৰেডিঅ'লজিষ্ট। আজি আপোনালোকৰ মাজত এটা মই ভিডিঅ' লৈ উপস্থিত হৈছোঁহি। ভিডিঅ'টোত আমি প্ৰেগনেঞ্চি আল্ট্ৰাছ'ন'গ্ৰাফিৰ বিষয়ে 3টা প্ৰধান প্ৰশ্ন আলোচনা কৰিম। প্ৰেগনেঞ্চি আল্ট্ৰাছাউণ্ড কৰোঁতে হয়তো আপোনাৰ মনতো ঢেৰ প্ৰশ্ন আহিব পাৰে। তাৰে 3টা প্ৰধান প্ৰশ্ন এনেকুৱা হয় যে আমি আল্ট্ৰাছাউণ্ড কিয় কৰিব লাগে, 2 নম্বৰ আল্ট্ৰাছাউণ্ড কেতিয়া কৰিব লাগে, 3 নম্বৰ আল্ট্ৰাছাউণ্ড কেইবাৰ কৰিব লাগে বা কেইখন কৰিব লাগে। মই প্ৰেগনেঞ্চি আল্ট্ৰাছাউণ্ডৰ ওপৰত এটা ভিডিঅ' ছিৰিজ বনাইছিলোঁ। তাৰে এই ভিডিঅ'টো প্ৰথমখন। এই ভিডিঅ' ছিৰিজটো বনোৱাৰ আঁৰত মোৰ উদ্দেশ্য আছিলে যে প্ৰেগনেঞ্চি আল্ট্ৰাছাউণ্ডৰ বিষয়ে সজাগতা সৃষ্টি কৰা। আহকচোন চাওঁ, আমি 3টা প্ৰধান প্ৰশ্নৰ উত্তৰটো বিচাৰি যাওঁ। প্ৰথম প্ৰশ্নটো হৈছে কিয় কৰিব লাগে? আমি আল্ট্ৰাছাউণ্ড কিয় কৰিব লাগে? আমি আল্ট্ৰাছাউণ্ড নকৰি অন্য টেষ্ট কৰিলে আমি গম নাপাম নেকি প্ৰেগনেঞ্চি হৈছে নাই হোৱা? তো তাৰ উত্তৰটো এনেধৰণৰ যে যেতিয়া মানুহ এগৰাকী প্ৰেগনেণ্ট হয়, তেখেতৰ ফাৰ্ষ্ট পিৰিয়ডটো মিছ হয়, সাধাৰণতে কি কৰা হয়? সাধাৰণতে আমি UPT কৰোঁ। UPT মানে ইউৰিন প্ৰেগনেঞ্চি টেষ্ট। তো ইউৰিন প্ৰেগনেঞ্চি টেষ্ট কৰোঁতে দুডাল আঁচ দেখা যায়। এই দুডাল আঁচ যদি আহে, তাৰ মানে প্ৰেগনেঞ্চিটো পজিটিভ, প্ৰেগনেঞ্চিটো আছে। এইটো আমি কনফাৰ্ম হৈ যাম, প্ৰেগনেঞ্চি কনফাৰ্ম। কিন্তু আপুনি ভাবিছেনে যে প্ৰেগনেঞ্চিটো কনফাৰ্ম হ'লেই যথেষ্ট নহ'বও পাৰে। এটা উদাহৰণ দি আপোনালোকক বুজাবলৈ চেষ্টা কৰিম। বহুতে হয়তো শুনিছে এক্টপিক প্ৰেগনেঞ্চি। যদি শুনা নাই, একো প্ৰব্লেম নাই। এক্টপিক প্ৰেগনেঞ্চি মানে কি হয় মই আপোনালোকক কৈ আছোঁ। নৰ্মেলি প্ৰেগনেঞ্চি এটা হওঁতে নৰ্মেল জেগাত হ'ব লাগে। সেইটো এণ্ডোমেট্ৰিয়েল কেভিটি বুলি কয়। যদি প্ৰেগনেঞ্চিটো নৰ্মেল জেগাত নহয়, অন্য ঠাইত হয়, এবনৰ্মেল লোকেশ্যনত হয়, যিকোনো ঠাইত হ'ব পাৰে, ফেলোপিয়ান টিউবত হ'ব পাৰে, পেলভিছত হ'ব পাৰে। যদি এবনৰ্মেল লোকেশ্যনত হয়, সেইটো এক্টপিক প্ৰেগনেঞ্চি বুলি কয়। তেনে এটা প্ৰেগনেঞ্চি যদি আমি আগবাঢ়িবলৈ দিওঁ বা অজানিতে আগবাঢ়ি গৈ থাকে, হয়তো 1 মাহ, 2 মাহ, 3 মাহলৈকে আগবাঢ়িব, তাৰপিছত কি হ'ব? তাৰপিছত প্ৰেগনেঞ্চিটো বেয়া হৈ যায়, কেতিয়াবা ফাটি যায়। এতিয়া ভিতৰতে যেতিয়া ফাটি যায়, তেতিয়া আপোনাৰ ওচৰত থকা অৰ্গেনছবিলাক ডেমেজ হয়, ভিতৰত ব্লিডিং হ'ব পাৰে। ব্লিডিং ইমান অতি বেছি হয় যে কেতিয়াবা মানুহগৰাকী ঢুকাবও পাৰে। এতিয়া কথাটো হ'ল ইউৰিন প্ৰেগনেঞ্চি টেষ্টে আপোনাক ইমানখিনি কথা ক'ব পাৰিবনে? নোৱাৰে। ইউৰিন প্ৰেগনেঞ্চি টেষ্টে আপোনাক অকল ক'ব যে প্ৰেগনেঞ্চি আছে নে নাই। কিন্তু তাৰ ভিতৰত কি হৈ আছে, কেনে পৰিস্থিতিত আছে, ক'ত আছে, কিমানটা আছে, বেবীটো জীয়াই আছে নে নাই, এটা বেবী নে 2টা বেবী নে, এইবিলাক কথা একো ক'ব নোৱাৰে। এনে ক্ষেত্ৰত আমাক আল্ট্ৰাছ'ন'গ্ৰাফিখনে সহায় কৰে। আৰু এনে কিছুমান পৰিস্থিতি হয়, যেনে এক্টপিক প্ৰেগনেঞ্চি মই উদাহৰণটো দিছিলোঁ। যদি আমি সময়মতে চিকিৎসা নকৰোঁ, মানুহগৰাকী ঢুকাবও পাৰে। কিন্তু আল্ট্ৰাছ'ন'গ্ৰাফি কৰাৰ পিছত এইটো কনফাৰ্ম হৈ যায় যে এক্টপিক প্ৰেগনেঞ্চি, তেতিয়া যদি সময় থাকোঁতে চিকিৎসা আৰম্ভ কৰে, মানুহগৰাকী বচাব পৰা যায়। সেইটো কাৰণে এইটো বহুত দৰকাৰ হৈ যায়। কিছু ক্ষেত্ৰত আৱশ্যকীয় হৈ যায়। এতিয়া হ'ল আমাৰ 2 নম্বৰ প্ৰশ্নটো যে আমি আল্ট্ৰাছ'ন'গ্ৰাফি কেতিয়া কৰিব লাগে। আল্ট্ৰাছ'ন'গ্ৰাফি, সকলোবিলাক আল্ট্ৰাছ'ন'গ্ৰাফি বেলেগ বেলেগ সময়ত কৰা হয়, কাৰণ তেখেতৰ বেলেগ বেলেগ উদ্দেশ্য থাকে আল্ট্ৰাছ'ন'গ্ৰাফিখন কৰা। আমি বেলেগ বেলেগ ইনফৰ্মেশ্যন বিচাৰি পিনে এইবিলাক কৰা হয়। আকৌ এটা উদাহৰণ দিম, যেনে এন'মেলি স্কেন। বহুতে হয়তো শুনিছে, বহুতে শুনা নাই। এন'মেলি স্কেনখন সাধাৰণতে 18 পৰা 20 সপ্তাহৰ ভিতৰত কৰা হয়। এন'মেলি স্কেনখনত বেবীটো কেনেকুৱা ডেভেলপমেণ্ট হৈছে সেইটো চাই। হাত ভৰিবিলাক ঠিকে আছে নে, নাক, চকু, মুখ চব চাই। ভিতৰৰ বডিৰ ভিতৰত হাৰ্ট, ব্ৰেইন চব ডেভেলপমেণ্ট হৈছে নে, এইবিলাক চাই। তো এইটো আমি 18 পৰা 20 সপ্তাহৰ ভিতৰত কৰিব লাগে। হয়তো আপোনালোকৰ প্ৰশ্ন আহিব পাৰে যে 18 পৰা 20 সপ্তাহ কেলে? 18তকৈ আগতে কৰিব নোৱাৰোঁ নেকি, বা 20তকৈ পাছত কৰিব নোৱাৰোঁ নেকি? এতিয়া কথাটো এনেধৰণৰ, 18 সপ্তাহতকৈ আগত যদি কৰে, বেবীটো অলপ সৰু হৈ থাকে, হয়তো গোটেইবিলাক অংগবিলাক ভালকৈ ডেভেলপ হোৱা নাই, সেইকাৰণে ভালকৈ চব বস্তু দেখি নাপাবও পাৰে। 20 সপ্তাহতকৈ বেছি লেট হৈ গ'লে আমি কৰিব নোৱাৰোঁ, কাৰণ ভাৰতত
এটা ল আছে MTP Act. MTP মানে মেডিকেল টাৰ্মিনেশ্যন অফ প্ৰেগনেন্সি এক্ট. তো এই এক্টৰ মতে আমি 20 সপ্তাহতকৈ ওপৰৰ প্ৰেগনেন্সি এটা টাৰ্মিনেট কৰিব নোৱাৰোঁ. তো কিবা কাৰণত যদি আমি এনমেলি স্কেনখন কৰোঁতে কিবা এনমেলি ধৰা পৰে, কিবা ডিফেক্ট ধৰা পৰে, যোনটো পাছলৈ গৈ পিনে বেবিটো জীয়াই থকাত অসুবিধা কৰিব পাৰে, তেনেস্থলত আমি ডিচিশ্যন এটা ল'ব লাগে যে বেবিটো আমি কণ্টিনিউ কৰিম নে নকৰোঁ, তাতে টাৰ্মিনেট কৰিম. এই সকলোবোৰ ডিচিশ্যন আমি 20 সপ্তাহৰ আগতে ল'ব লাগিব. তো সেইকাৰণে এনমেলি স্কেনখন কৰোঁতে সেই টাইমৰ ভিতৰত কৰিলেহে আপুনি ডিচিশ্যনবিলাক ল'ব পাৰিব. সেইকাৰণে যিকোনো আল্ট্ৰাছ'ন'গ্ৰাফি কৰোঁতে প্ৰত্যেকৰে এটা এটা নিৰ্দিষ্ট সময় থাকে কৰাৰ, প্ৰত্যেকটোৰে এটা এটা নিৰ্দিষ্ট উদ্দেশ্য থাকে কৰাৰ. সেইকাৰণে সময়ত কৰিব লাগিব, আমি সময়ত এই ইনফৰ্মেশ্যনটো পাবৰ কাৰণে. তৃতীয়তে প্ৰশ্নটো আহে যে কেইখন কৰিব লাগিব, কেইখন কৰিলে আমি ৰিজাল্টটো ভাল পাম বা কেইখন কৰিলে আমাৰ কাৰণে ছেফ হয়. তাৰ উত্তৰটো হ'ল এটা নৰ্মেল প্ৰেগনেন্সি যেতিয়া হয়, নৰ্মেলি আমি মিনিমাম 4খন আল্ট্ৰাছ'ন'গ্ৰাফি কৰিব লাগে. কিন্তু তাত কোনো ধৰা বন্ধা নিয়ম নাই যে 4খনেই কৰিব লাগিব. 4খন মিনিমাম ৰিকমেণ্ড কৰা. হয়তো 4খনতকৈ বেছিও হ'ব পাৰে. সেইটো ডিপেণ্ড কৰিব আপোনাৰ বৰ্তমানৰ প্ৰেগনেন্সি, আপোনাৰ আগৰ প্ৰেগনেন্সি যদি কিবা কমপ্লিকেশ্যনছ হৈছিলে, আপোনাৰ যদি হেল্থ কণ্ডিশ্যনছ ভাল নহয়, কিবা বেমাৰ আজাৰ আছে, সেইটোৰ ওপৰত ভিত্তি কৰি আপোনাৰ ডক্টৰে আপোনাক ৰিকমেণ্ড কৰিব যে কেইখন কৰিব লাগিব, কেতিয়া কৰিব লাগিব. এইটো নাভাবিব যে বেছিকৈ আল্ট্ৰাছাউণ্ড কৰিলে ছাইড ইফেক্ট হ'ব পাৰে, কাৰণ আল্ট্ৰাছ'ন'গ্ৰাফি এটা এনেকুৱা পদ্ধতি যোনটোত ছাইড ইফেক্ট নাই. কাৰণে আপুনি যেইখনে কৰক নিশ্চিন্ত হৈ কৰিব পাৰে, কাৰণ একো ছাইড ইফেক্ট নহয়. নৰ্মেলি 4খন ৰিকমেণ্ড কৰা হয় আল্ট্ৰাছ'ন'গ্ৰাফি কৰিবৰ কাৰণে এটা নৰ্মেল প্ৰেগনেন্সি. সেইকেইখনৰ নাম হৈছে, প্ৰথমখন হৈছে 6 সপ্তাহৰ পৰা 8 সপ্তাহৰ ভিতৰত কৰিব লাগে, এখনক কয় আৰ্লি প্ৰেগনেন্সি স্কেন. দ্বিতীয়তে হয় 11 পৰা 14 সপ্তাহৰ ভিতৰত, এখনক কয় NT স্কেন. তৃতীয় হৈছে 18 পৰা 20 সপ্তাহৰ ভিতৰত, এখনক কয় এনমেলি স্কেন. আৰু চতুৰ্থতে আছে 32 সপ্তাহতকৈ পিছত, এইটো গ্ৰ'থ স্কেন বুলি কয়. এইটো কথা মন কৰিব যে প্ৰত্যেকখন আল্ট্ৰাছ'ন'গ্ৰাফি কৰাৰ উদ্দেশ্য থাকে, প্ৰত্যেকখন আল্ট্ৰাছ'ন'গ্ৰাফি বেলেগ বেলেগ হয়, চবৰে বেলেগ বেলেগ টাইম আছে কৰাৰ. সেইকাৰণে আপোনাৰ ডক্টৰে আপোনাৰ মেডিকেল হিষ্ট্ৰীটো চাব, প্ৰেগনেন্সি চাব, সেইবিলাক চাই সেই অনুপাতে আপোনাক ৰিকমেণ্ড কৰিব. এই গোটেইবিলাক আল্ট্ৰাছ'ন'গ্ৰাফি মই পাছৰ ভিডিঅ'বিলাকত বেলেগ বেলেগকৈ ভিডিঅ' বনাই আপোনালোকৰ আগত আগবঢ়াম. আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টো চাই নতুন কিবা এটা শিকিবলৈ পালে. ধন্যবাদ.